আৰু পাই গ'লোহি গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লোঁ। আৰু এতিয়া কেবখন বুক কৰা হৈ গ'ল, আহি আছে। তাৰপিছত ডাইৰেক্ট মোৰ লগৰ ভাস্কৰৰ ৰুমলৈ যাম আৰু এইটো আছিলে ডিব্ৰুগড় নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মৰ জাষ্ট সৰুকৈ এটা ভিউ। এদিন আহিম ভালকৈ গোটেই নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ গোটেই সকলোখিনি ভিউ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। হে গাইজ, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ' JS অফিচিয়েল ব্লগছ ইউটিউব চেনেললৈ। তো এতিয়া মই আজি গৈ আছোঁ গুৱাহাটী। তো কেলৈ গৈ আছোঁ, কিয় গৈ আছোঁ এতিয়া নকওঁ, সকলোবিলাক ক'ম, আপোনালোকক দেখাম যে কেলৈ গৈ আছোঁ, কি কাৰণে গৈ আছোঁ। তো এতিয়া পূৰা ৰেডি হৈ ল'লোঁ আৰু একদম এতিয়া টাইমো হৈ গৈছে অলমষ্ট ষ্টেচনলৈ যাবলৈ। তো বেছি দেৰি নকৰোঁ, ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া আহি পাই গ'লোঁ, একদম ট্ৰেইনত আহি গ'লোঁ। এই ষ্টেচনৰ এইবোৰ ভিউবোৰ শ্বুট কৰা নাই যিহেতু মানুহ বহুত বেছি আছিলে। তো এইফালে এইটো হৈ গ'ল চিট নম্বৰটো B19, চৰি এইটো B11 হয় ন? B11 19 বুলি ক'ব লাগিব। B11 চিটটো হৈছে 19, এই আপাৰ বাথটো। আৰু এইখন চাওক, এইখিনি কি হয় জানো, এইবোৰ হেণ্ড চেনিটাইজাৰ, এইবিলাক হেণ্ড চেনিটাইজাৰ। আৰু খাবলৈ এইটো কেক দুটা আৰু এইটো ঠাণ্ডা এটা লৈ লৈছোঁ। হেলমেটটো লৈ লৈ টাইমটো কেইটা হৈছে এতিয়া অলমষ্ট 7:30 বাজিয়ে গৈছে। আৰু অলপ দিন পিছত দাদাও ৰুমলৈ যাব আৰু আমাৰ যাত্ৰাও আৰম্ভ হ'ব। তো ব'লক সকলোবিলাক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়া দাদা গ'ল বাহিৰলৈ, এইফালে ৰুমলৈ গ'ল। আৰু এতিয়া অলপ দেৰি পিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব, তো আপোনালোকক দেখাই যাম। কিন্তু তাৰ আগতে আপোনালোকক অকণমান ডিব্ৰুগড় ষ্টেচনৰ ভিউ এটা সৰুকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো আছিলে ডিব্ৰুগড় নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মৰ জাষ্ট সৰুকৈ এটা ভিউ। এদিন আহিম ভালকৈ গোটেই নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ গোটেই সকলোখিনি ভিউ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আজি নেদেখাওঁ যিহেতু আজি গুৱাহাটীলৈ গৈ আছোঁ, তো এদিন ভালকৈ দেখাম। আৰু এতিয়া আমাৰ যাত্ৰা আৰু অলপ দেৰি পিছত আৰম্ভ হ'ব, ট্ৰেইনখন এৰিব ডিব্ৰুগড় ষ্টেচনৰ পৰা। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ডিব্ৰুগড় ষ্টেচনৰ পৰা, নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা এতিয়া ট্ৰেইনখন ওলাই দিছে। আৰু এতিয়া নেক্সট আমি পামগৈ নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন। তো ব'লক আমি এই যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া তিনিচুকীয়া নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনটো পাই গ'লোঁ। এতিয়া মানুহ যিহেতু বেছি আছে, তো ইমান বাকী ভিডিঅ' কৰি নাযাওঁ, ডাইৰেক্ট কাইলৈ ৰাতিপুৱা আপোনালোকক দেখাই যাম। আন এটা দিনলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আপোনালোকে এইফালৰ ভিউটো চাওক। এইবিলাক চাওক আপোনালোকে, পানী কিমান হৈছে এইবিলাক চাওক। বাপৰে বাপ, আমাৰ এফালে কি পানী হৈছে, এইফালে চাওক না কিমান পানী হৈছে। একদম কমতি পানী হৈছে নেকি, এইফালে চাওক। বাপৰে বাপ, আপোনালোকে গম চাওক কেনেকুৱা পৰিস্থিতি হৈ গৈছে আমাৰ অসমত, কিমান পানী হৈছে। এইফালে চাওক, এইফালে চাওক না কিমান পানী হৈছে এইফালে। নকওঁ এটা এনেকুৱা পানী হৈছে কি ক'ম আৰু এইফালে চাওক আপোনালোকে কিমান যে পানী হৈছে। আমাৰ এইফালে চাওক আৰু এইফালে চাওক কিমান পানী হৈছে। আমাৰ এইফালেতো পানী বুলি ক'বলৈ গ'লে ইয়াৰ 10 ভাগৰ এভাগৰ আধাহে পানী হৈছে, কিন্তু এইফালে আপোনালোকে চাওক না কিমান পানী হৈছে। বাপৰে বাপ, অসমৰ পৰিস্থিতি কেনেকুৱা হৈ গৈছে আপোনালোকে চাওক। কেনেকুৱা ভয়ংকৰ হৈ গৈছে এই বছৰৰ পৰিস্থিতি। তো এইফালে চাওক আপোনালোকে কিমান পানী হৈছে। এইবিলাক চাওক, এইবোৰ চব মানুহৰ পথাৰ। এতিয়া পথাৰৰ এইবিলাক চাওক কিমান ধ্বংস হৈ গৈছে, বানপানী হৈ গৈছে চবফালে। দেখিয়ে বেয়া লাগিছে মোৰ। আৰু আহি থাকোঁতে এই কি বুলি কয়, পানী চবফালে যিমান হৈছে ন, কি ক'ম আৰু, দেখিয়ে মনটো বেয়া লাগি গ'ল। আৰু ইমানে পানী হৈছে। আমাৰ ডিব্ৰুগড় ফালেতো ক'বলৈ গ'লে পানী নাই, কিন্তু
কিন্তু এইফালে যিমান মানে পানী হৈছে কি ক'ম আৰু মানে দেখিয়ে মনটো বেয়া লাগি গ'ল। এতিয়া আমি এনেকৈ আহি অৱশেষত পাই গৈছোঁহি গুৱাহাটী ৰেলৱে ষ্টেচন। A few minutes later. আৰু পাই গ'লোহি গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লোঁ। আৰু এয়াই হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন এয়া। আৰু এতিয়া কেব এখন বুক কৰি লওঁ, তাৰপিছত গৈ থাকিম আৰু মানে লগৰটো ৰুম আপোনালোকক দেখাই যাম। আৰু এতিয়া কেবখন বুক কৰা হৈ গ'ল, আহি আছে। তাৰপিছত ডাইৰেক্ট মোৰ লগৰ ভাস্কৰৰ ৰুমলৈ যাম আৰু মানে 6 মাইলত ৰুম ল'লে এতিয়া নতুনকৈ, তো তালৈকে গৈ আছোঁ। তো এতিয়া কেবখন আহি আছে, তো আহি গ'ল কেবখন, উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ 6 মাইল মানে মোৰ লগৰটোৰ ৰুমলৈ। সি যিটো লোকেশ্যন দিছিলে সেইমতে গৈ আছোঁ এতিয়া। A few minutes later. আৰু পাই গ'লোহি লগৰটোৰ ৰুম। একদম ফ্ৰেছ হৈ মেলি ব্লগ বনাইছোঁ। আৰু মানে কেছটো কি হৈছিলে, ভাস্কৰে মানে লগৰটোৱে গুগলৰ যিটো লোকেশ্যন দিছিলে সেই লোকেশ্যনটো মানে প্ৰপাৰলি ওলোৱা নাছিলে, মানে মই উবেৰ এপটোত দিব নোৱাৰিছিলোঁ। তো যাৰ কাৰণে মই আকৌ কেব বুক কৰি কিনে আকৌ আহিবলগীয়া হ'ল। তো একো নাই, আৰু এইটো ভিডিঅ' ইমানতেলৈকে আছিলে। তো যদি আপোনালোকে মোৰ এইটো ভিডিঅ'ত মানে ডিব্ৰুগড় টু গুৱাহাটী এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সময় দিছোঁ।